নমস্কাৰ, মোৰ নাম কৃতিকা ছবৰ। আমি কলিয়াবৰ সমষ্টিৰ কেলিডেন চাহ বাগিচাৰ ঝুমৰ বিনন্দিনীত চিলেক্ট হোৱা এজনী নাচনী। চাহ জনগোষ্ঠীত আদিবাসীৰ পৰম্পৰাগত ঝুমুৰ নৃত্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ প্ৰচেষ্টা কৰিছে। তাৰ বাবে আমি অসম চৰকাৰ আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। নমস্কাৰ, মই শ্ৰী ৰীনা ছবৰ। মই কলিয়াবৰ সমষ্টিৰ কেলিডেন চাহ বাগিচাৰ ঝুমৰ বিনন্দিনীত চিলেক্টেড হোৱা নাচনী হওঁ। আমাৰ এই সংস্কৃতিক এই বিশ্ব মঞ্চত লোৱাৰ বাবে আমি বহুত সুখী হৈছোঁ। তাৰ বাবে মই অসম চৰকাৰৰ আৰু জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। নমস্কাৰ, মই শ্ৰী ৰেণুকা মল্লিক, কলিয়াবৰ সমষ্টি কেলিডেন চাহ বাগিচাৰ ঝুমুৰ বিনন্দনী চিলেক্টেড হোৱা নাচনী হওঁ। আপোনাৰ সাহাৰ্য আৰু অনুপ্ৰেৰণাৰ আমাৰ বাবে অতুলনীয়। এই অনুষ্ঠানটো আমি সফল আৰু স্মৰণীয় কৰি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। এই অসাধাৰণ মুহূৰ্তৰ অংশ হ'বলৈ সুযোগ দিয়াৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক পুনৰ এবাৰ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী জন বেহৰা। মই কেলিডেন চাহ বাগিচাৰ কলিয়াবৰ সমষ্টিৰ এগৰাকী ঝুমুৰ নৃত্যৰ বিনন্দনী ঝুমুৰ নৃত্যৰ নাচনী। আমি প্ৰথমতে অসম চৰকাৰক বহুত ধন্যবাদ জনাব বিচাৰিছোঁ। আমাক যি ঝুমুৰ নৃত্যৰ প্ৰদৰ্শন কৰিবৰ বাবে যি সুযোগ দিছে, তাৰে বাবে চৰকাৰক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। जोहार। हमरा मुख्यमंत्री का आरेक बार धन्यवाद जनाइली।